পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ৰূপৈৰঙাৰ অনুষ্ঠান গীতৰ সন্ধিয়ালৈ। আজি যিজন অতিথি আমাৰ সৈতে উপস্থিত আছে, ইতিমধ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যি মঞ্চত গীত গাই সলনি সৃষ্টি কৰিছিল এটা সময়ত, বৰ্তমান তেখেত আমাৰ সৈতে উপস্থিত আছে। আমি পোনে পোনে তেখেতৰ সৈতে চিনাকি হ'ম আৰু গীত শুনিম। তাৰ মাজতে আমি কথা পাতিম, কিয়নো তেখেত প্ৰথম অৱস্থাত আছিল এজন শিক্ষক, তাৰপিছত দ্বিতীয়তে তেখেতে মাৰুতি চুজুকিৰ লগত বহু সময় জড়িত আছিল। বৰ্তমান তেখেত প্ৰতিষ্ঠিত ব্যৱসায়ী। পোনে পোনে গৈছে তেখেতৰ ওচৰলৈ। নমস্কাৰ, মই অৰুপ শৰ্মা। আগতে গীত গাইছিলোঁ, বহু বছৰ গীত গাইছিলোঁ। কিন্তু আগতে নলবাৰী কলেজত পঢ়িছিলোঁ, তাত ছেক্ৰেটাৰী আছিলোঁ গল্ডেন জুবলি সময়ত। সাংস্কৃতিক সম্পাদক আছিলোঁ, গীত বহুত গাইছিলোঁ। তাৰপিছত মঞ্চত 97ৰ পৰা মঞ্চত গীত গোৱা আৰম্ভ কৰিলোঁ। তাৰ পৰা আহি গোটেই সমগ্ৰ অসমত ইমূৰৰ পৰা সিমূৰলৈ প্ৰগ্ৰেম কৰিলোঁ। মোক প্ৰথমতেই গীত পৰিৱেশনত সহায় কৰিছিলে নিউ ইকো মিউজিক অৰ্গেনাইজেশ্যন বা এনএছআই। তাৰপিছত লাহে লাহে গৈ গুৱাহাটীৰ বিভিন্ন মঞ্চ পালোঁ। তাৰপিছত ডিফু, নগাঁও, ডিব্ৰুগড়, ৰাঙাপাৰা, কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, সৰ্থেবাৰী, এইফালে কুমৰিকাটা, তামোলপুৰ, বাঙালীকুছি, বাঙালীপাৰা, বিভিন্ন ঠাইত প্ৰগ্ৰেম কৰিছিলোঁ। বৰ্তমান আমি ঠিক গীত শুনিলোঁ, কিয়নো সকলোৱে গৈ আছে ইমান ধুনীয়া শিল্পী এজনৰ মুখেৰে এটা গীত শুনাৰ বাবে। গীতটো শুনি আমি আৰু কিছু কথা পাতোঁ। নাই এতিয়া তাৰমানে কি ইমানটো ৰিহাৰ্চ নাই। এতিয়াতো প্ৰায় ধৰক 2010 চনৰ মানৰ পৰা গীতটো বাঢ়ি আছোঁ ৰাতিপুৱা। এতিয়া বহুতে বিচাৰি থাকে, বহুতে আপুনি প্লিজ আহক, আমাক 3টাকৈ গীত গাই দিয়ক, অলপ সহায় কৰক আমাক, আপোনাক যি লাগে তাকে দিয়ক, অলপ পইচা নালাগিব। আজিকালি মই সাংস্কৃতিক হ'লেও উদ্বোধনহে কৰোঁ, গীত গোৱাটো বাদ দিছোঁ। আপোনালোকৰ ৰিকুৱেষ্ট মতে এতিয়া গীত গাইছোঁ, চনম জুমুৰাটি, ভূপেন হাজৰিকাৰ গীত গাইছোঁ। গীতটি গোৱাৰ আগতে গোৱা এতিয়া কেনেকৈ গাম মই নিজে নাজানো। তাৰ আগতে ৰূপহী ৰঙীয়াৰ সমূহ লোকক মই ধন্যবাদ দিছোঁ। আমাৰ নিচিনা এতিয়া নিকিন বুলি কৈছোঁ দেই, এতিয়া ব্যৱসায় কৰিছোঁ। পাহি হোটেল এণ্ড ৰেষ্টুৰেণ্ট খুলিছোঁ আপোনাৰ আৰ্মি চিনেমাৰ কাষত নকুলৰ। ইয়াতে এতিয়া চেল্ফ ডিপেণ্ডেণ্ট বুলি কয় এইটো, নিজেই प्रतिष्ठा কৰিছোঁ। এতিয়া कार्ड থাকিব লাগিব, मार्केट आसिलो, अरे ये करना है वो करना है, ये काम करो यार, अगर टारगेट नहीं होगा तो तेरा सैलरी कार्ड होगा, ये होगा। এতিয়া মই কমচে কম মিনিমাম 6-7টা পৰিয়ালক মই পোহপাল দি আছোঁ। এইটো মই ভাবিছোঁ। তথাপি গাইছোঁ এটি গীত ভূপেন হাজৰিকাৰ ধৰি গাইছোঁ। এতিয়া কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, সেই মৃত্যু অপৰাজেয়, তেনে মৃতক নহৰু মই কিয়, কত জোৱানৰ মৃত্যু হ'ল। হেনো হিমালয় ভাৰতৰ প্ৰহৰী, তাহানি শুনিছিলোঁ কাহানি, পিছে মৃত জোৱান হবে চিঞৰিছে, লাগে চিৰজাগ্ৰত এটি বাহিনী। আজি কামি সীমান্ত দেখিলোঁ, দেখি শত্ৰুৰ পশুত্ব চিনিলোঁ, আৰু মৃত মৌন হত জোৱানৰে মোৰ অশ্ৰু অঞ্জলি যাচিলোঁ, কত জোৱানৰ মৃত্যু হ'ল। ধন্যবাদ। এটি সুন্দৰ গীত বুলি ক'ব লাগিব। আপোনালোকে নিশ্চয় আনন্দ পাইছে, কিয়নো ভূপেন হাজৰিকা ভূপেন হাজৰিকা দেৱৰ এইটো কালজয়ী গীত। সেই গীতটি গাই শুনাইছে, বহুত দিনৰ মূৰত গাইছে, কোনো চৰ্চা নাই, তথাপিতো খুব সুন্দৰকৈ গাইছে। আমি পোনে পোনে আন কেইটামান কথাৰ মাজলৈ গুচি যাম। বৰ্তমান আপুনি এটা সময়ত শিক্ষক আছে, শিক্ষক হৈ থকা সময়ৰ কিছু কথা ক'ব। মই শিক্ষক আছিলোঁ আপোনাৰ 98ৰ পৰা, মডাৰ্ণ স্কুলৰ টিচাৰ আছিলোঁ। এতিয়া গম নাপাওঁ, অভিভাৱকসকলে কয় আৰে সোজা বেটা সোজা বৰ্ণা গব্বৰ সিং আয়েগা। ষ্টুডেণ্টবিলাকক বহুত মৰম কৰিছিলোঁ আৰু মাৰিছিলোঁ, কিন্তু দেই আগত মাৰিছিলোঁ। এতিয়া সৰ্বশিক্ষা দিছে নে কি দিছে মই নাজানো। এতিয়া আপুনি অলগদ্ধ ক'ব নোৱাৰে, বুৰ্বক ক'ব নোৱাৰে। এতিয়া টিচাৰে যদি কুকুৰ ক'ব নোৱাৰে, বদমাছ, ইয়াক মাৰিব নোৱাৰে, একো মাৰিব নোৱাৰে, কেছ কৰিব পাৰে। সেইটো সময়ত কিন্তু মই মোৰ যিমান ষ্টুডেণ্ট পঢ়াইছিলোঁ, মই 98ৰ পৰা 2005লৈকে মডাৰ্ণত বহুত ষ্টুডেণ্টক পাইছিলোঁ। লগত টিচাৰবোৰেও হয়তো ক'ব, মোৰ লগত যিমান শিক্ষক আছিলে তেখেতসকলে ক'ব যে অৰূপ শৰ্মা সিংঘাম টাইপ আছিলে, মই এনেকৈ মাৰিছিলোঁ। এতিয়া কি ভাল লাগে গম পায়, এই
এইবিলাক শেষ হোৱাৰ পিছত এতিয়া মাজে মাজে কেতিয়াবা ৰঙীয়া বজাৰত যাওঁ যদি বা ক'ৰবাত যাওঁ হঠাৎ ষ্টুডেণ্টবিলাকে আহি মোক ভৰিত ধৰে মোক ক'লো ছাৰ आप अगर हमको ऐसे नहीं मारते ना सर आज हम इंजीनियर नहीं बनता सर नमस्कार सर আপুনি ক'ত বৰা মই এতিয়া ৰঙীয়া মেডিকেল গ'লোঁ মেডিকেল মোৰ মিছেছক লৈ গ'লোঁ বনগাঁও মেডিকেল মনীষা জৈন বুলি এজনী আছিলে ষ্টুডেণ্ট ভাল ষ্টুডেণ্ট আছিলে প্ৰিয়া আগৰৱাল বুলি এজন আছিলে তাই এতিয়া বৰ্তমান GMC ডক্টৰ ইহঁতক মই পঢ়াইছিলোঁ টিউশ্যন কৰাইছিলোঁ মনীষা জৈনক মই পঢ়াইছিলোঁ সেইদিনা তাত গ'লোঁ বনগাঁও মেডিকেল গ'লোঁ মোক দেখা পাই লগত বেলেগ এজন ডক্টৰ আছে মোক দেখা পাই ছাৰ ছাৰ তাই থিয় বদলে তেতিয়া ডক্টৰজন ভাবিলে কি ক'ৰবাত বেলেগ আহিলে অফিচাৰ আহিলে बोलो ना ना बैठो बैठो तुम बैठो यार तुम बैठो मेरा बीवी है बीवी का कुछ ऐसा हुआ है मेरे को ये करना है তাৰপিছত এইটো দেখা পালোঁ তাৰমানে কি যিটো ৰেচপেক্ট আৰু সিহঁতক মাৰিছিলোঁ কিন্তু সিহঁতক কোবাইছিলোঁ অসমীয়া নাজানে এতিয়া মাৰোৱাৰী ষ্টুডেণ্টে অসমীয়া ক'ব নাজানে ক খ গ এনেকুৱা নাই 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 এইচা নাই হোগা ক খ গ ঘ এনেকুৱা ক'ব লাগিব তাৰ লাষ্টত কি হ'ল মাৰোৱাৰী ষ্টুডেণ্টে এনেকুৱা সলসলীয়া অসমীয়া কোৱা হ'ল আৰু অসমীয়া ছাবজেক্টত আমাৰ অসমীয়া ল'ৰাতকৈ মাৰোৱাৰী ষ্টুডেণ্টে অসমীয়াত বেছি নম্বৰ পোৱা হ'ল ইংলিছৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা স্কুল লেভেলত যিখিনি মই দিছিলোঁ শিক্ষা তাৰমানে কিন্তু মই গৌৰৱেৰে নকওঁ দেই আজিৰ প্ৰজন্মই সেইটো নকওঁ বা আমাৰ মডাৰ্ণত যিমানবোৰ গাৰ্জেনে মোক জানিছিলে হয়তো তেখেতে এইটো ভিডিঅ' চাব তেখেতে গম পাব যে টিউশ্যন কৰিলে অৰূপ শৰ্মা কোনো টিউশ্যন কিয় কৰিব লাগে মোৰ ষ্টুডেণ্টক যদি মই ভালদৰে পঢ়াৰ বিনিময়ত যদি সিহঁতক যদি 98, 99 পায় 100ৰ ভিতৰত গতিকে সিহঁতক টিউশ্যন কৰিব দৰকাৰ নাই নহয় তাৰপিছত যেতিয়া মই কোবাইছিলোঁ মই মাৰিছিলোঁ আৰু মাৰিছিলোঁ অলপ বেয়াকৈ মাৰিছিলোঁ কিন্তু বেয়াকৈ নহয় এনেকুৱা নহয় ফিজিকেল টৰ্চাৰটো এনেকুৱা নহয় বস্তুটো সিহঁতক লাজ দিছিলোঁ ক্লাছ 9, 8ৰ ষ্টুডেণ্টক কাণত ধৰি নাৰ্চাৰীলৈকে কাণত ধৰি লৈ আহোঁ মই জানো সিহঁতে লাজ পাওক যে আমি ডাঙৰ ক্লাছত কিন্তু আমাক কাণত ধৰি লৈ আহিছে নাৰ্চাৰীলৈকে তো সিহঁতৰ এটা ব্ৰেইনত লাগি যায় যে ছাৰেতো অহাকালি যে আমি নপঢ়োঁ নহয় বা আমি যদি এইবাৰ পৰীক্ষাতে 98 বা 99 নাপাওঁ ছাৰে আকৌ এনেকুৱা ব্যৱস্থা কৰিব গতিকে সেইটো এটা মোৰ অভিজ্ঞতা আছে দেই ভাল অভিজ্ঞতা এইটো কাৰোবাৰ কাৰণে এইটো বেয়া হ'ব পাৰে যে মোৰ এইটো চিষ্টেম আছিলে আৰু যাৰ ফলত নেকি এতিয়া আমি পঢ়োৱা ষ্টুডেণ্ট মই বুলি নকওঁ দেই আমাৰ স্কুলত বহুত টিচাৰ আছিলে মই ক্ৰেডিটটো মই কিয় ল'ম প্ৰত্যেকটো টিচাৰৰে অৱদান আছিলে কিন্তু বাকীবোৰ টিচাৰক অকণমান ভয় কৰিছিলে মাৰিলে কিবা হয় নেকি মই কিন্তু মাৰিছিলোঁ আৰু তাৰ ফলতে আজি বহু কেইজন ষ্টুডেণ্ট SDU ইঞ্জিনিয়াৰ ডক্টৰ এইবিলাক হ'ব পাৰিছে সেইটো মোৰ ডাঙৰ অভিজ্ঞতা কিন্তু এইখিনি হিন্দী গীত গাই বহুত গীত আছে কিন্তু কিশোৰ কুমাৰে বৰে গাইছিল গীত গাওঁতে मेरे नैना सावन भादो फिर भी मेरा मन प्यासा फिर भी मेरा मन प्यासा मेरे नैना सावन भादो फिर भी मेरा मन प्यासा फिर भी मेरा मन प्यासा थैंक यू সংগীত শিল্পী তাৰ উপৰিও সময় দিছিল কিছু মাৰুতি চুজুকিৰ সৈতে সেই তাৰ বিষয়ে আমি কিছু সুধিম তাৰ আগত অন্য এটা কথা বুজি গৈছোঁ হয়তো আপোনাক বহুতে লগ পোৱা নাই যিহেতু আপোনাৰ পৰিয়ালৰ বিষয়ে কিছু ক'ব মোৰ পৰিয়াল মানে কি আৰু আগতে নলবাৰীত থাকোঁতে প্ৰেম কৰিছিলোঁ সেইটো প্ৰেমটো এইটো নহ'ল বিয়া নহ'ল পিছত মই জানিছিলোঁ তাৰপিছত আকৌ প্ৰেম কৰিলোঁ মোৰ শহুৰকৰ ৰঙিয়াতে দুটি ছোৱালী এজনী পালকি এটি পাহি পাহি নামৰ হোটেলখন দিছোঁ আৰু পালকি মানে হ'ল দোলা এদিন বিয়া দিবই লাগিব দোলা আৰু পাহি মানে হ'ল ফুলৰ পাহি এদিন মৰহি যাব কিন্তু দুটা নাম পালকি আৰু পাহি দিছোঁ আমাৰ অনুষ্ঠান চাই যদি আপোনালোকৰ আগত যি আপোনালোকৰ মৰম কৰিছিল সেইসকলে যদি পুনৰ বিচাৰে আপুনি গীত গোৱাটো যদি গীত গোৱাটো বিচাৰে যদি ৰাইজৰ বহুত দাবী হয় যে অৰুণদা আকৌ মঞ্চত আহক নিশ্চয় পাই মাৰুতি চুজুকি মাৰুতিটো সোমাইছিলোঁ 2005 চনত বিমল সোমাইছিলোঁ বিমল বহু বছৰ কাম কৰিলোঁ নৰ্থ ইষ্টৰ 3বাৰ গ'ল্ড মেডেলিষ্ট হ'লোঁ মানে বেষ্ট উইনাৰ হ'লোঁ নৰ্থ ইষ্টৰ তাৰপিছত পল্লৱীত আহিলোঁ কোটাৰত আহিলোঁ ৰঙিয়া কোটাৰৰ এষ্টাব্লিছ মেনেজাৰ হ'লোঁ পল্লৱীটো কাম কৰিলোঁ পল্লৱীটো SM হ'লোঁ বেলেগৰ আণ্ডাৰত থকাতকৈ মই আগতে কৈছোঁ বেলেগৰ আণ্ডাৰত থকাতকৈ এতিয়া নিজেই কষ্ট কৰি আনৰ সংসাৰ পঢ়াটো এটা খুব দায়ক বুলি ভাবোঁ মই সেইটোৱে সেইকাৰণে মই আগবাঢ়িছোঁ যে মই এইবিলাক বাদ দিওঁ এতিয়া নিজে এখন দোকান দিম মই 8-9টা ফেমিলিক মই কৰিব পাৰিম সেইটোৱে খুব সুন্দৰ
উজ্জ্বল মনোভাৱ। আমি তেখেতক আমাৰ অনুষ্ঠানৰ পৰা বিদায় কৰিম। বিদায় কৰাৰ আগতে আমি এটি গীতো শুনি ল'ম। তেখেতৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইতিমধ্যে তেখেত সকলো দিশতে সফলেই হৈছে, তথাপি আৰু সফলতা পাওক বুলি আমি শুভকামনা দিলোঁ। সদশেষত এটি গীত শুনিম। না 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 na 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 da da di na na ne da da di na na ne ya di Ia dia nia na 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 mera nia na ne na na nia na ne ia dia nia. Thank you.